সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক সত্যনাৰায়ণ বৰাৰ ধনৰ ব্যৱহাৰ পাঠটো পঢ়াই আছিলোঁ। পাঠটো যিহেতু দীঘল, সেয়েহে দুটা ভিডিঅ' প্ৰস্তুত কৰিব লগা হ'ল। আজি মই এই ভিডিঅ'টোৰ যোগেদি পাঠটোৰ শেষৰ অংশটি আগবঢ়াইছোঁ। ঠিক আছে, আজি আমাৰ পাঠটো আচলতে যিটো বাক্যৰ পৰা আৰম্ভ হ'ব লগা আছিলে সেইটো আছিলে যে এনে ধন ঘটিবলৈ উজু কিন্তু ৰাখিবলৈ টান, এই কথা লোকে নিৰন্তৰে কয় আৰু কথাষাৰত যে সাৰ নাই এনেও নহয়। এতিয়া এইখিনিত লেখকে আচলতে এইটো ক'বলৈ গৈছে, মই কথাখিনিৰ যিহেতু সাৰ অংশটোহে তোমালোকক কৈ যাবলৈ চেষ্টা কৰিছোঁ, লাইন বাই লাইন পঢ়াই যোৱা নাই। তোমালোকে সেইকাৰণে পাঠটো চাই যাবা। ইয়াতে কোৱা হৈছে যে জগতৰ সকলো মানুহে ধন আৰ্জে কিন্তু 2-4জনহে ধনৱন্ত হয়। মানে পৃথিৱীতটো বহুত মানুহে ধন উপাৰ্জন কৰে কিন্তু ধনৱন্ত সকলোৱে হ'বগৈ নোৱাৰে। তো ধনৱন্ত বহুতে ক'ব খোজে যে যি সৰহ উপাৰ্জন কৰে সেই ধনৱন্ত, কিন্তু লেখকে সেইটো মানি ল'ব খোজা নাই। লেখকে কৈছে যে যি ধনৰ সজ ব্যৱহাৰ নাজানে সি সৰহ উপাৰ্জন কৰিলেও ধনৱন্ত হ'বগৈ নোৱাৰে। তেওঁ এনেকুৱাও কৈছে যে জগতত এনেকুৱা বহুত মানুহ আছে যি সৰহ উপাৰ্জন কৰি শেষত কিন্তু ঋণ লৈ বিপদত পৰিব লগা হয়। তেনেকৈ আকৌ আনহাতে এনেকুৱা মানুহ আছে যি অলপীয়া উপাৰ্জন কৰিয়েই কিন্তু যিহেতু ধনৰ উচিত ব্যৱহাৰ জানে, খৰচ বা কেনেকৈ উপাৰ্জন কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে সেই জানে, গতিকে তেনেকুৱা অলপীয়া উপাৰ্জন কৰাও কিন্তু ধনৱন্ত বুলি স্বীকৃতপ্ৰাপ্ত হয়গৈ। গতিকে তেওঁৰ মতে সজ ব্যৱহাৰেহে ধনৱান বা ধনী হিচাপে বিবেচিত কৰাত সহায় কৰে। এতিয়া এই ধনৰনো সজ ব্যৱহাৰ মূল মন্ত্ৰটো কি বা কেনেকৈনো সজ ব্যৱহাৰ কৰিব পাৰি। লেখকে কৈছে যে আয় চাই ব্যয় কৰাটোৱেই হ'ল অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। আয়ৰ জোখে যিহেতু খৰচৰ জোখ হোৱা উচিত বুলি তেওঁ কৈছে। যদি আয় অলপ হয় খৰচ বাঢ়ি যায় তেতিয়াহ'লে সেই লোক দৰিদ্ৰ হ'বৰ চিন বুলি কৈছে। এতিয়া তেওঁৰ মতে কেইটামান তেওঁ কথা উল্লেখ কৰিছে কেনেকৈ সেই খৰচ কৰিব লাগে। কৈছে যে যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ 4ভাগৰ 1ভাগ সাঁচি ৰখা উচিত, কিন্তু যি ধনৱন্ত হ'ব খোজে সি আয়ৰ পূৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ'ব পাৰে আৰু তেহাই অৰ্থাৎ 1/3 সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে। এই কথা সৰহাৰ্জন আৰু অলপীয়া আৰ্জন দুয়োৰ ক্ষেত্ৰতে খাটে। গতিকে কেনেকৈ আয় চাই কি ৰূপত ব্যয় কৰিব লাগে সেই সম্পৰ্কে লেখকে এইখিনিত উল্লেখ কৰিছে। এতিয়া তেওঁ এইটোও কৈছে যে ইয়াৰ পিছত এই প্ৰসংগতে যে ব্যয়ৰ কোনো নিৰ্ধাৰিত নিয়ম বান্ধি ল'ব নালাগে। মানে ধৰি লোৱা এনেকুৱা কৰিব নালাগে যে খৰচৰ নিৰিখ ইমানটোৱেই কৰিম, ইমানটো শিতানত খৰচ কৰিম, এনেকুৱা কোনো নিৰ্ধাৰিত নিয়ম মানি ল'ব নালাগে। কিয়নো আয় কমি অহাৰ লগে লগে যদি সেই নিয়ম বঢ়া দুটা কৰা নহয় তেতিয়াহ'লে কিন্তু বিপদত পৰিবগৈ লগা হ'বগৈ পাৰে। বহুত সময়ত কি হয়, যেতিয়া কোনো লোকৰ আয় কমি আহে কিন্তু সেই একেধৰণেই যি সময়ত আয় বাঢ়ি আছিলে সেই একেধৰণেই ব্যয় কৰিয়েই চলাৰ ফলত তেওঁলোকৰ কি হয় অৱস্থা বিপদত পৰিব লগা হয়গৈ। কিয়নো বহুত মানুহে লোকনিন্দাৰ ভয়ত বা নিজৰ সেই যিটো অৱস্থা দুখৰ অৱস্থা সেই অৱস্থাটো ঢাকিবলৈকে কি কৰে একেধৰণেই চলি থাকে। গতিকে তেনেকুৱা লোকৰ বিপদত পৰিবগৈ লগা হয় বুলি লেখকে উল্লেখ কৰিছে। লেখকৰ মতে এনেকুৱা কেতিয়াও কৰিব নালাগে, লোকনিন্দালৈ ভয় কৰিব নালাগে। অৱশ্যে এইটোও কৈছে যে নিজৰ অৱস্থাৰ কথা ৰিঙিয়াই কাকো কৈ থাকিবলৈও কোৱা নাই, কিন্তু ওপৰুৱা ঢাকোন দিও তাক ৰাখিব নালাগে। বহুত মানুহে কি কৰে নিজৰ এনেকুৱা অৱস্থাটো জানিও সেই আগৰ অৱস্থাটোত থকাৰ দৰেই উৎসৱ পাৰ্বণ আদি আড়ম্বৰপূৰ্ণভাৱে কৰি থকাৰ ফলত বিপদত পৰিবগৈ লগা হয়। কিয়নো তেওঁৰ মতে কৈছে যে উৎসৱ পাৰ্বণ যিহেতু আদ্যবন্ত বা টকা পইচা থকা লোকৰহে বস্তু উৎসৱ বা পাৰ্বণ, দুখীয়াৰ এইবিলাকত কি বুলি কৈছে যে দৰিদ্ৰ কেতিয়াও সেইবিলাক নোখোজে। গতিকে যেতিয়া অৱস্থা ধন টকা পইচা আয় বা উপাৰ্জন কমি আহে তেতিয়া মানুহে সেইবিলাক এৰিব লাগে বুলি লেখকে উল্লেখ কৰিছে। তাৰপিছত লেখকে ঋণৰ প্ৰসংগ উল্লেখ কৰিছে। যিহেতু মানুহৰ যেতিয়া আয় কমি আহে
গতিকে সেই ধৰণে আকৌ চলিবৰ কাৰণে ধৰি লোৱা কি কৰে ঋণৰ ওচৰ চাপে বা ঋণ লয় বা ধাৰ লয়। তে লেখকে ঋণ সম্পৰ্কেও কিন্তু কৈছে। তেওঁ কৈছে যে আমাৰ সমাজত এটা কথা প্ৰচলিত আছে যে ঋণক পাপৰ লগত তুলনা কৰা হয়। কিয়নো তুলনা কৰা হয়, যিহেতু ঋণ লোৱাজনক মানুহে গঞ্জনা ভৰ্ৎসনা কৰে, তেওঁ ধৰি লোৱা হাঁহি মাতি থাকিব নোৱাৰা এটা অৱস্থা হয়। গতিকে মানুহে ঋণক পাপৰ লগত তুলনা কৰে। গতিকে ঋণ লোৱাটোকো তেওঁ উচিত কথা বুলি ক'ব নাই খোজা। আনহাতে বহুতে আকৌ কি কৰে ঋণ ব্যাধি বা ৰোগৰ লগতো ঋণক তুলনা কৰে, যিহেতু ব্যাধি আৰু ৰোগৰো কিছুমান সামঞ্জস্য আছে। যেনে ধৰি লোৱা ৰোগ হোৱাৰ লগে লগে মানুহৰ তেজ মাংস আদি কমি যায় বা ই লাহে লাহে বাঢ়ি গৈ থাকে। ঠিক একেদৰে ঋণ লোৱাজনৰো লাহে লাহে অৱস্থাহীন হৈ আহে আৰু ই বাঢ়ি গৈহে থাকে। গতিকে বহুতে সেয়েহে ঋণক ব্যাধি বুলিও ক'ব খোজে বা ৰোগৰ লগত তুলনা কৰে। তাৰ পাছত তেওঁ উঠনা খোৱা বা ধাৰ লোৱা, দোকানৰ ধাৰ খোৱা সেইটো প্ৰসংগও উল্লেখ কৰিছে। কৈছে যে ইও উচিত কৰ্ম নহয়, পৰাপক্ষত ধাৰ বা উঠনা খোৱা কাৰ্য কেতিয়াও কৰিব নালাগে। কিয় কৰিব নালাগে? তেওঁ কৈছে যে যিহেতু ধাৰ বা উঠনা হিচাপ বা খৰচ যিহেতু সেইটো নিজে কেতিয়াও দেখা পোৱা নাযায়, চকুৰ আগত দেখা পোৱা নাযায়। সি যিহেতু হিচাপৰ বহীতেইহে থাকে দোকানৰ। গতিকে উচ মুচ নোচোৱাকৈ মানুহে মানে সৰু সুৰা খৰচো কৰি গৈ থাকে। গতিকে সি হয়গৈ পিছত বিপদৰ কাৰণ। গতিকে লেখকৰ মতে পৰাপক্ষত ধাৰ বা উঠনা খোৱা উচিত নহয়, ই পিছত গৈ পেলাই বিপদত পেলাবগৈ পাৰে। তেওঁ এইটো কৈছে যে ধাৰ বা উঠনা খোৱাটোৰ প্ৰসংগতে এইটো কৈছে যে ধাৰ ল'লে নিজে সেইটো খুজিব পৰা অৱস্থাত আছে নাই সেইটো চাইহে ধাৰ ল'ব লাগে। যদিহে সেইটো ধৰি লোৱা খুজিব পৰাৰ, ঘূৰাই দিব পৰাৰ অৱস্থা নাথাকে, তেতিয়া তেওঁ কৈছে যে কেতিয়াও ধাৰ ল'ব নালাগে। ধাৰ ল'লে সেই ব্যক্তিজনক চলনা কৰাহে হয়। এই প্ৰসংগতে লেখকে খৰচনো কিয় বা কেনেকৈ কমাব লাগে সেই কথা উল্লেখ কৰিছে। যে আয় কমাৰ লগে লগে খৰচ কমাই আনিলে ধাৰ কৰিবৰ সকাম নহয়, এই কথা সকলোৱে স্বীকাৰ কৰে আৰু ভৱিষ্যত গুণা মানুহে সেইমতেই চলে। কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নেপায়, সিহঁতে নকমাবলগীয়া খৰচ কমায় আৰু কমাবলগীয়া খৰচ নকমায়, ফলত চেষ্টা কৰিও খৰচ কমাব নোৱাৰা হয়। লেখকে কৈছে যে খৰচ কমাব লাগিলে ডাঙৰ খৰচবোৰতকৈ সৰু খৰচবোৰহে কমোৱাত গুৰুত্ব দিব লাগে। কিয়নো এই সৰু খৰচবোৰ অনুক্ৰমে বাঢ়ি গৈ থাকে, এই শেষত এটা বৃহৎ ৰূপ ধাৰণ কৰেগৈ আৰু সি সমস্যাত পেলায়। গতিকে তেওঁ কৈছে যে খুচৰীয়া খৰচৰ চোৰাং গতি সি বেগেতে চকুত নপৰে, কিন্তু বছৰেকৰ খুচৰীয়া খৰচ গোট কৰিলে ডাঙৰ খৰচতকৈও ডাঙৰ হয়। সেইকাৰণে লেখকে এই খুচৰীয়া খৰচবোৰ প্ৰথমতে কমাবলৈ কৈছে। যিহেতু কোৱাই হৈছে যে বহুতে নেজানে ক'ত খৰচটো কমাই দিব লাগে, গতিকে নজনাৰ কাৰণেতো ধৰি লোৱা সমস্যাত পৰেগৈ। সেইকাৰণে লেখকে এই সম্পৰ্কে উল্লেখ কৰিছে। তাৰপিছত কৈছে যে খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। আনকি তেওঁ এইটোও কৈছে যে খুচৰীয়া খৰচটো কমাব লাগে কৈছেই, লগতে ধৰি লোৱা যিবিলাক আমাৰ বাহ্যিক আড়ম্বৰপূৰ্ণ ক্ৰিয়াকলাপ সেইবিলাক একেবাৰে কমাই দিব লাগে। যিবিলাক নকৰিলেও হয় সেই ধৰণৰ কামবিলাক কমাই দিব লাগে, সেই ধৰণৰ খৰচবিলাক কমাই দিব লাগে। হাতী ঘোঁৰা বন্দী পেটি দুৰৱস্থাত পৰা মানুহৰ পক্ষে যিহেতু নহয়, গতিকে সেই লাহ বিলাহবিলাক আচলতে কমাই দিয়াৰ কথা কৈছে। তাৰপাছত কৈছে যে দুদিনত দান দক্ষিণাও যুগুত বুলি কৈছে। আনকি কৈছে যে বেলেগক দক্ষিণা বা দান দিয়াটো দুদিনত পৰা ব্যক্তিৰ কাৰণে উচিত নহয় বুলিয়ে কৈছে। গতিকে এইখিনি কথা পাঠটোৰ যোগেদি লেখক সত্যনাথ বৰাই আমাক জানিবলৈ দিছে কেনেকৈ ধনৰ ব্যৱহাৰ কৰিব লাগে। আজি তেতিয়াহ'লে ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটো ইমানতে শেষ হৈছে। মই আশা কৰিছোঁ তোমালোকে পাঠটো শুনি বুজিবলৈ যত্ন কৰিবা।